খুবেই সুন্দৰ প্ৰস্তুতি। আমি 40টা ইলেকশ্যন খেলিম আৰু এইবাৰ যাতে চিফক আমি ইয়াতে তেওঁক মানে হৰাব পাৰোঁ তাৰ ব্যৱস্থা কৰিছোঁ আৰু হাৰি যাতে আমি জিকিব পাৰোঁ সেইটো ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ এইবাৰ সকলো ৰাইজে গণশিক্ষা পাৰ্টি বা আমাৰ যিটো সন্মিলিত শক্তি তাকে ভোট দিব, য'ত নৱসেনা থাকিব তাত ভোট দিব, তাত বাহিৰে বেলেগ একো নহয় বুলি আমি বিশ্বাস কৰোঁ। যিহেতু আপুনি দুবাৰকৈ সাংসদ হ'ল, তথাপিও মানে আদিবাসীৰ সমস্যাবিলাক মানে সমাধান নহয়, কি ক'ব এই ক্ষেত্ৰত? এইকাৰণে কৈছোঁ যিহেতু চৰকাৰখনেহে সমস্যাবিলাক সমাধান কৰিব, গতিকে চৰকাৰ নাথাকিলে আমি MP এজনে কেৱল পাৰ্লিয়ামেণ্টত বা বিভিন্ন মাধ্যমত উত্থাপন কৰিব পাৰোঁ, কিন্তু সমাধান কৰিব নোৱাৰে। গতিকে সমাধানৰ যিটো ব্যৱস্থা সেইটো যদি আমাৰ হাতত আহে তাৰ কাৰণে আচলতে আমি চৰকাৰ ল'ব ওলাইছোঁ আৰু কেৱল অধিকাৰৰ প্ৰশ্নত নহয়, আমি উন্নয়নৰ প্ৰশ্নত আৰু মানে সুবিধাবিলাক পোৱাৰ প্ৰশ্নত এই তিনিটাৰ কাৰণে আমি ইলেকশ্যন খেলিব ওলাইছোঁ বা চৰকাৰ বনাব ওলাইছোঁ। আৰু যদি চৰকাৰ হয় মই ভাবোঁ সকলোতকৈ আমাৰ পিছপৰা যিসকল আদিবাসী ভাই আছে তেওঁলোকৰ কাৰণে আমি যথেষ্ট কৰিব পাৰিম। তেওঁলোকৰ উপাসনা থলীৰ পৰা, তেওঁলোকৰ থকা ঘৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ খেতি পথাৰ পৰ্যন্ত, খোৱা পানী পৰ্যন্ত আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আৰু আমাৰ ডেকা ল'ৰা ছোৱালী সংস্থাপনৰ ক্ষেত্ৰত আমি যথেষ্ট কাম কৰিব পাৰিম। আৰু যদি আমি একেলগে থাকোঁ, চবতকৈ ডাঙৰ কথা যে আমাক কোনো আৰু কোনোদিনে আমাৰ নিজৰ জেগাৰ পৰা নিজৰ মাটিৰ ভূমিৰ পৰা আমাক খেদিব নোৱাৰিব। দেখা যায় আমাৰ BTC প্ৰায়ে তেনেকুৱা মানুহক গুলীয়া হত্যা কৰা হয়। অবৈধ অস্ত্ৰ এতিয়াও আছে নেকি তেনেকুৱা আপুনি ভাবে নেকি? নিশ্চিতভাৱে এইটো আমাৰ গৰিয়াজাৰৰ যিটো খাৰিউল হক তেওঁক যেতিয়া হত্যা কৰিলে বা যোৱাকালি আমি খবৰ পাইছোঁ যে আমাৰ এক্স কেএলৰ এজন মানে সদস্যৰ ঘৰত, বিষয়ববীয়াৰ ঘৰত মানে ব্লেংক ফায়াৰ কৰিছে AK-47 আৰু বিভিন্ন অঞ্চলত 2-4জন তেনেকুৱা দেখাও গৈছে অস্ত্ৰসহ। গতিকে আমি ভাবোঁ যে অস্ত্ৰ এতিয়াও শেষ হোৱা নাই আৰু যিহেতু অকল NDAB নহয়, ইয়াত বহু এনেকুৱা মানে পাৰ্টি আছে যিবিলাক হয়তো অস্ত্ৰ থকা বুলি সকলোৱে জানে। গতিকে সেইবিলাক যেতিয়ালৈকে ৰিকভাৰী নহয় তেতিয়ালৈকে কিন্তু এইটো অস্ত্ৰমুক্ত নহয়। গতিকে আমাৰ উদ্দেশ্য হ'ল BTCখন হত্যা হিংসামুক্ত আমি BTC হিচাপে বা অসমৰ প্ৰান্ত হিচাপে আমি গঢ় দিব বিচাৰোঁ। থেংক ইউ।